প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শ্ৰদ্ধা জনাই ধ্ৰুৱজিৎ পাঠকৰ কথাৰে ৰাজকুমাৰৰ পাঠেৰে গুৰু তুমি মহান। প্ৰথমতে গুৰুক স্মৰণ কৰোঁ। গুৰু তুমি আদি, গুৰু তুমি অনাদি, গুৰু তুমি মহান। গুৰু তুমি মহান, গুৰু তুমি আদি অনাদি, গুৰু তুমি চিৰনমস্য। যি জ্বলি জ্বলি আনক পোহৰৰ দিশ দিয়া, অকল আজি কিয়? আহক আমি সদায় নমস্কাৰ জনাওঁ গুৰুক। তেওঁৰ দৰে বাস্তৱৰ পথত আগুৱাই গৈ কাঁইটীয়া পথকো সহজ কৰি খোজ দিম। শ্ৰদ্ধা জনাম প্ৰতিদিনেই গুৰুৰ কৰ্মৰাজিক। অকল আজি কিয়? সদায় প্ৰণাম জনাওঁ আমি। আহক আমি সদায় প্ৰণাম জনাওঁ গুৰুক। এজন শিক্ষাগুৰু আৰু এজন ছাত্ৰৰ কি যে মিঠা সম্পৰ্ক। ঠিক যেন চক আৰু ডাষ্টাৰৰ দৰে ছাত্ৰ ছাত্ৰীৰ ভুলবোৰ মোহাৰি দিয়ে গুৰুৱে সেই ডাষ্টাৰে। গুৰু মাথো স্মৃতি নহয়, প্ৰত্যেকজন গুৰুকে স্মৰণ কৰোঁ মাথো। ৰামচন্দ্ৰৰ দৰে এজন ভগৱানো শিক্ষাৰ কাৰণে নিজ বাসগৃহ এৰি যায়। গুৰুকুল, গুৰু শিক্ষা, গুৰুবাণী এই তিনি উধান আমাৰ সদায় নীতি আদৰ্শ। প্ৰতিটো প্ৰভাততে উঠি মা দেউতাৰ শিক্ষা, ঘৰৰ শিক্ষা, সঁচাকৈয়ে গুৰু তুমি মহান। আকৌ সেই ৰঙা চকু চকুৰ আগত ভাহি উঠে, ধকধকীয়া বগা চুৰিয়া, চশমাৰ তলৰ ৰঙা চকুবোৰ, এচাৰিডাল। সেৱা জনাইছোঁ আমি সেই সকল শিক্ষাগুৰুক, জ্ঞানৰ জ্যোতিৰে অন্ধকাৰ পথাৰৰ পৰা আমাক পোহৰ দেখুৱালৈ। সেৱা জনাইছোঁ সেই সকল গুৰুক, যি নিজে জ্বলি জ্বলি দুৰ্গম আন্ধাৰৰ বাট পোহৰাই আমাক আগুৱাই লৈ যায়। প্ৰণাম হে গুৰু তুমি মহান, প্ৰণাম হে গুৰু তুমি মহান।